আৰু আনহাতে গোসাইগাঁৱৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথতো ভয়ংকৰ পথ দুৰ্ঘটনা দুখন টেংকাৰৰ সংঘৰ্ষত জীৱন্তে অগ্নিদগ্ধ হয় দুজন চালক গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ চালক দুজনৰ মৃত্যু হয় এই দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা ওলাই এজনৰ কথমপি প্ৰাণ ৰক্ষা আহত লোকজনক এনবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় পুৱা সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই আৰু উদ্ধাৰ কৰে মৃতদেহ দুটা কিন্তু এতিয়াও দুই চালকৰ পৰিচয় জানিব পৰা হোৱা নাই জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে দুইখন টেংকাৰৰ দুজনকৈ চালক আনেক দুৰ্ঘটনাৰ খবৰ দলগাঁৱৰ বেছিমাৰীত ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু মাতৃ মঞ্জুৱাৰা বেগমৰ সৈতে ইউটিউবাৰ সানিয়া আখতাৰাৰ একে সময়তে মৃত্যু হৈছিল আৰু তিনিজনকৈ ইউটিউবাৰৰ ওদালগুৰি জিলাৰ ৰোটাৰ পৰা ভিডিঅ' শ্বুটিং কৰি ঘৰলৈ আহি থাকোঁতেই সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ১৩ বছৰীয়া সানিয়া আখতাৰা প্ৰতিভাৱান যুৱতীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে সানিয়াৰ পিতৃৰো পৰিয়ালত দুগৰাকী কন্যাক এৰি মৃত্যুক সাৱটি ল'লে মাতৃয়েও এতিয়া পিতৃ মাতৃ ভগ্নীক হেৰুৱাই দিশহাৰা হৈছে আন দুই ভগ্নী অতি শোকাবহ ঘটনা সংঘটিত হৈছে দলগাঁৱৰ বেছিমাৰীত ভয়াবহ পথ দুৰ্ঘটনাত মাতৃকন্যাৰ মৃত্যু হয় মঞ্জুৱাৰা বেগমৰ সৈতে ইউটিউবাৰ কন্যা সানিয়া আখতাৰাৰ মৃত্যু হয় একে সময়তে মৃত্যু হৈছিল আৰু তিনিজনকৈ ইউটিউবাৰৰ ওদালগুৰি জিলাৰ ৰোটাৰ পৰা ভিডিঅ' শ্বুটিং কৰি ঘৰলৈ আহি থাকোঁতে সংঘটিত হৈছিল সেই ভয়ংকৰ শোকাবহ পথ দুৰ্ঘটনা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰি আছিল ১৩ বছৰীয়া সানিয়া আখতাৰা আৰু প্ৰতিভাৱান সানিয়াৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল সানিয়াৰ পিতৃৰো আৰু এতিয়া পৰিয়ালত দুগৰাকী কন্যাক এৰি মৃত্যুক সাৱটি ল'লে মাতৃয়েও সম্প্ৰতি পিতৃ মাতৃ আৰু ভগ্নীক হেৰুৱাই দিশহাৰা হৈছে দুই কণমানি ভগ্নী বহুত দুখ পাইছোঁ মই বুলি নহয় গোটেই অঞ্চল জুৰি আজি শোকৰ ছাঁ পৰিছে তাই কালি গৈছিলে ৰৌতা ষ্টেচনত এটা ইউটিউব চেনেলত শ্বুটিং কৰিবলৈ শ্বুটিং কৰা মানে তাইৰ বহুত ইচ্ছা আছিলে বহুত তাইৰ সপোন আছিলে তাই মুম্বাইলৈ যাব আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ লগতো তাইৰ গীত গোৱাৰ সপোন আছিলে আৰু প্ৰথম কথাটো হৈছে তাই একমাত্ৰ উপাৰ্জনকাৰী ঘৰখনৰ মাত্ৰ বয়স ১৪ বছৰ সেই ১৪ বছৰ বয়সতে তাই ঘৰখনৰ দায়িত্ব লৈছিলে কিছুদিন আগত তাইৰ দেউতাকৰো মৃত্যু হৈছিলে আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মই মামা হওঁ মই নিজে চাওঁ সিহঁতে কেনেকৈ খায় কেনেকৈ পিন্ধে এতিয়া মই এটাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ এটা অনুৰোধ জনাম সানিয়া মাত্ৰ এই সংসাৰত দুটা কণমানি ভণ্টি এৰি থৈ গৈছে সেই ভণ্টি দুটাৰ ওপৰত অলপ চকু দিয়ে সুদৃষ্টি দিয়ে এইখিনিয়ে মোৰ মাজুলীৰ চেৰেপাই খোৱা গোন্ধোৱা চুকত গঁড়ৰ মুক্ত বিচৰণ এখন বাৰীত বাঁহৰ মাজত অৱস্থান কৰিছে গঁড়টোৱে ঘটনাস্থলীত উপস্থিত হৈছে বনৰক্ষী আৰু আৰক্ষী প্ৰশাসনৰ লোক আৰু গঁড়ৰ মুকলি বিচৰণক লৈ অঞ্চলবাসীৰ মাজত তীব্ৰ আতংক এই মুহূৰ্তত বিৰাজ কৰিছে জনাঞ্চলত প্ৰৱেশ কৰিছে এটা গঁড় আৰু গঁড়টোৱে মুক্ত বিচৰণ কৰি থকাত এতিয়া আতংকিত হৈ উঠিছে জনতা এখন বাৰীত বাঁহৰ মাজত অৱস্থান কৰিছে গঁড়টোৱে ঘটনাস্থলীত উপস্থিত হৈছে বনৰক্ষী আৰু আৰক্ষী প্ৰশাসনৰ লোক গঁড়টোক সুকলমে খেদি পঠিওৱাৰ চেষ্টা বৰ্তমানেও অব্যাহত ৰখা হৈছে কালি লগত আকৌ